বন্ধু বান্ধৱীসকল আগৰ হিতানত সোধা আপোনালোকক প্ৰশ্নটো আছিল কৰোনা ভাইৰাছে মানৱ দেহৰ কোনটো অংগক প্ৰভাৱিত কৰে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল হাওঁফাওঁত এই প্ৰশ্নটো শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম হ'ল মনুৱৰ আলী জীৱন সন্ধান অনিমা বৰী ভাগ্যৱান দেউৰী দীপৰাজ বৰা সংগীতা কলিতা এ ৰাভা দীপুল তামুলী আছামনি দিব্য বৰা আৰু লভাৰ এম বয় আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট কৰি জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আপোনালোকৰ বাবে 10টা আচৰিত ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আগবঢ়াইছো আৰু প্ৰত্যেকটো প্ৰশ্ন উত্তৰ দিবলৈ আপোনালোকৰ হাতত থাকিব 5 ছেকেণ্ড কৈ উত্তৰ দিবলৈ যদি 5 ছেকেণ্ডতকৈ অধিক সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টো পজ কৰি ল'ব আৰু ভিডিঅ'টো শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন আগবঢ়াইছো এই প্ৰশ্নটো শুদ্ধ উত্তৰটো আপোনালোকে জানে যদি কমেন্ট কৰি জনাব আমি অহা হেতেনৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম উল্লেখ কৰিম আহকচোন পলমকৈ প্ৰশ্ন কেইটাৰ ফালে আগবাঢ়ো প্ৰথম প্ৰশ্নটো হ'ল কোড হৰিণৰ 1 লিটাৰ পেচাবৰ দাম প্ৰায় 1 লাখ টকা সময় আৰম্ভ এনে ধৰণৰ 10টা অজান তথ্য জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব এই প্ৰশ্নৰ উত্তৰটো হ'ল আমেৰিকাৰ পেনসিলভেনিয়াত হৰিণৰ 1 লিটাৰ পেচাবৰ দাম প্ৰায় 1 লাখ টকা কাৰণ পেনসিলভেনিয়াত হৰিণৰ পেচাবেৰে পাৰফিউম বনোৱা হয় 2 নম্বৰ প্ৰশ্ন ভাৰতৰ কোনজন ব্যক্তিয়ে 42 বছৰ চুলি কটা নাই আৰু ধোৱাও নাই আচৰিত নহয়নে এই ব্যক্তিজনৰ নাম হ'ল সকলদেৱ টুডু বিহাৰৰ সকলদেৱ টুডুৱে 42 বছৰ ধৰি চুলি কটাও নাই আৰু ধোৱাও নাই 3 নম্বৰ প্ৰশ্ন একমাত্ৰ কোনবিধ জীৱৰ মগজু হৃৎপিণ্ড আৰু হাড় নাই সময় আৰম্ভ এই প্ৰশ্নৰ উত্তৰটো হ'ল জেলিফিছ হয় বন্ধুসকল মগজু হৃৎপিণ্ড আৰু হাড় নথকা একমাত্ৰ জীৱবিধৰ নাম হ'ল জেলিফিছ 4 নম্বৰ প্ৰশ্ন কোনটো মন্দিৰত ভগৱানৰ মূৰ্তিৰ পৰিৱৰ্তে বুলেট মটৰচাইকেল ৰখা হৈছে সময় আৰম্ভ এই প্ৰশ্নৰ উত্তৰটো হ'ল ৰাজস্থানত থকা বুলেট বাবা মন্দিৰটোত ভগৱানৰ মূৰ্তিৰ পৰিৱৰ্তে বুলেট মটৰচাইকেল ৰখা হৈছে 5 নম্বৰ প্ৰশ্ন পৃথিৱীত সকলোতকৈ বেছি বিক্ৰী হোৱা বিস্কুট বিধৰ নাম কি আপুনি ভাবি চাওকচোন বিস্কুট বিধৰ নাম কি হ'ব পাৰে এই প্ৰশ্নৰ উত্তৰটো হ'ল পাৰ্লেজি পৃথিৱীৰ সকলোতকৈ বেছি বিক্ৰী হোৱা বিস্কুট বিধৰ নাম হ'ল পাৰ্লেজি 6 নম্বৰ প্ৰশ্ন বিশ্বৰ কোনখন নদীৰ ওপৰত এখনো দলং নাই সময় আৰম্ভ এই প্ৰশ্নৰ উত্তৰটো হ'ল আমাজন নদীৰ ওপৰত এখনো দলং নাই 7 নম্বৰ প্ৰশ্ন কোনখন দেশত 99% মানুহে শিক্ষিত আপুনি জানেনে এই প্ৰশ্নৰ উত্তৰটো হ'ল সাউথ কোৰিয়া দেশত 99% মানুহে শিক্ষিত কাৰণ সাউথ কোৰিয়া দেশত সকলো মানুহে শিক্ষা গ্ৰহণ কৰাটো বাধ্যতামূলক 8 নম্বৰ প্ৰশ্ন কোনবিধ ফল খালে মানুহৰ 80% ডিপ্ৰেছন কমি যায় আপুনি জানেনে এই প্ৰশ্নৰ উত্তৰটো হ'ল কল খালে মানুহৰ 80% ডিপ্ৰেছন কমি যায় 9 নম্বৰ প্ৰশ্ন কোনবিধ পখিলা দেখিবলৈ শুকান গছৰ পাতৰ দৰে আপুনি এই পখিলাবিধ দেখা নাই যদি মই দেখাই আছো ভিডিঅ'টো আপোনালোকে চাই থাকক এই পখিলাবিধৰ নাম হ'ল ডেড লিফ বাটাৰফ্লাই এই পখিলাবিধ দেখিবলৈ শুকান গছৰ পাতৰ দৰে 10 নম্বৰ আৰু অন্তিম প্ৰশ্নটো হ'ল মাটি খন্দা জেচিবি খনৰ আসল নামটো কি বাৰু আপুনি জানেনে এই প্ৰশ্নৰ উত্তৰটো হ'ল মাটি খন্দা জেচিবি খনৰ আসল নামটো হ'ল বেকহো লোডাৰ
জেচিবি হ'ল কোম্পানীটোৰ নামহে বন্ধু-বান্ধৱীসকল আপোনালোকৰ বাবে এইটো প্ৰশ্ন সূৰ্যৰ পোহৰৰ পৰা আমি কি ভিটামিন পাওঁ এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব আমি অহা হেতেনে শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম উল্লেখ কৰিম ভিডিওটো চাই যদি ভাল লাগিলে তেন্তে ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথম আহিছে তেন্তে এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ প্লিজ নাপাহৰিব